এতিয়া আমাৰ যি ইস্তাহাৰ এই ইস্তাহাৰত আমি এগ্ৰিকালচাৰৰ পৰা লৈ ওমেনৰ পৰা লৈ যে আমি জিকি যোৱাৰ পিছত আহি থকা যি 16তম যি এছেম্বলি হ'ব লগা আছে তাত আমাৰ দলৰ পৰা চৰ্ত থাকিব। আমি এতিয়া অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। বড়োলেণ্ড অঞ্চলত প্ৰথম আমি অসমত হয়তো আঞ্চলিক দল যি দলে কাৰো লগত এলায়েন্স নকৰাকৈ আমি নিৰ্বাচন এইবাৰ ওলাইছোঁ। এই নিৰ্বাচনত আমি ডাঙৰ এটা মেছেজ দিছোঁ যে ৰাষ্ট্ৰীয় দল হওক আঞ্চলিক দল হওক যে যোনে নহওক কিয় যে নিজৰ নিজৰ এজেণ্ডাটো ক্লিয়াৰ কৰিব লাগে আৰু যাৰ এজেণ্ডাটো ভাল যাৰ অবজেক্টিভটো ভাল তাক ৰাইজে ভোট দিব, ৰাইজে সমৰ্থন দিব, ৰাইজে মেণ্ডেট দিব। এই কথাটো আমি প্ৰমাণ কৰিবলৈ ওলাইছোঁ। আহি থকা যি নিৰ্বাচন অসম এছেম্বলিৰ যি নিৰ্বাচন এই নিৰ্বাচনটো UPPL দলে আমি গুৰুত্ব সহকাৰে লৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে যে এই নিৰ্বাচনে বড়োলেণ্ডবাসী অসমবাসীক ডাঙৰ এটা সুযোগ দিছে। বিগত সময়ত যিখিনি সমস্যাবিলাক সমস্যা হিচাপে ৰৈ গ'ল অনাগত দিনত এই সমস্যাবিলাক সমাধান কৰি এটা সুস্থ সমাজ গঢ়াৰ কাৰণে এটা উন্নত অঞ্চল গঢ়াৰ কাৰণে আমাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীবোৰক আগবাঢ়ি লৈ যোৱাৰ কাৰণে আমি এই নিৰ্বাচনৰ দ্বাৰা এটা ডাঙৰ সুযোগ পাইছোঁ। আপোনালোক সকলোৱে জানে যে আগৰ 5টা বছৰত UPPLৰ দলৰ নেতৃত্বত বড়োলেণ্ডত চৰকাৰ চলিছিল। সেই সময়ত এটা এলায়েন্স গভৰ্ণমেণ্ট কাউন্সিলত চলিছিল আৰু যোৱা 5টা বছৰ অসমত UPPLৰ লগত এলায়েন্স কৰি অসমত চৰকাৰ চলিছিল। সেই সময়ত UPPL দলৰ তৰফৰ পৰা 2020 চনত হৈ যোৱা যি BTR চুক্তি শান্তি চুক্তি এই শান্তি চুক্তিটো 100% ৰূপায়ণ কৰাৰ স্বাৰ্থত কিছুমান সমস্যাবিলাক UPPL দলৰ বিধায়কসকল UPPL দলৰ MP সকল UPPL দলৰ আমাৰ কাউন্সিলত থকা আমাৰ মেম্বাৰসকলে আমি কাম কৰিছিলোঁ। অধিকাংশ সময় আমি একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আমাৰ সময়বিলাক দিয়া হৈছিলে। তথাপিতো যিহেতু কাউন্সিলত চৰকাৰ আছে, এছেম্বলিত আমাৰ বিধায়ক আৰু মন্ত্ৰী আছে, UPPLৰ নীতিৰ আধাৰত আমি যিমান পাৰোঁ জনগণক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ BTR অঞ্চলত যে 26টা জনগোষ্ঠী আছে এই 26টা জনগোষ্ঠী প্ৰথম UPPL দলেহে আমি এই লিষ্টটো আমি অথেণ্টিকেট কৰিছোঁ, আমি ওলাইছোঁ আৰু এই 26টা জনগোষ্ঠীৰ আমি মেনিফেষ্টো ওলাইছোঁ। এই 26টা জনগোষ্ঠীৰ আমি ভিজন ডকুমেণ্ট ওলাইছোঁ আৰু তাত আমি দেখিবলৈ পাইছোঁ স্বাধীনতাৰ 70 বছৰৰ পিছত এতিয়া স্বাধীনতাৰ 78 বছৰ চলি আছে যে বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকে আজিলৈকে সামাজিক অৰ্থনৈতিক শিক্ষা আৰু ৰাজনৈতিকভাৱে বহুতে ন্যায় পাবলৈ সক্ষম হোৱা নাই। UPPL দলৰ তৰফৰ পৰা সেই জনগোষ্ঠীবিলাকৰ কাৰণে কাম কৰাটো আমাৰ দলৰ এটা নীতি আছিলে। যোৱা 5টা বছৰত 4টা দশক ধৰি যি অশান্তিময় এটা পৰিৱেশ বড়োলেণ্ড অঞ্চলত আছিলে এই অশান্তিময় পৰিৱেশটো শান্তিত ৰূপান্তৰ কৰাৰ কাৰণে আমি অধিক গুৰুত্ব দিছিলোঁ। বড়োলেণ্ড অঞ্চলত যাতে শান্তি চিৰস্থায়ী হয় ইয়াৰ কাৰণে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু আমাৰ অঞ্চলত থকা প্ৰশাসনিক যি যন্ত্ৰ আছে ইয়াৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠন সামাজিক সংগঠন ধৰ্মীয় অনুষ্ঠান সবৰ লগতো আমি 5টা বছৰত দল হিচাপে বা আগৰ যিটো কাউন্সিল চৰকাৰ হিচাপে আমি সকলৰ লগতো সিৰিয়াছ এংগেজ হৈছিলোঁ আৰু ডায়লগ প্ৰচেছত আমি তেখেতসকলৰ লগত এটা আমাৰ মাজত এটা কমিউনিকেশ্যন আমি ডেভেলপ কৰিছিলোঁ। যাৰ কাৰণে আপোনালোকে দেখিবলৈ পালে যে সেই 5টা বছৰত বড়োলেণ্ডত কোনো অশান্তি নহ'ল, কোনো ঘৰ নজ্বলিল, কোনো মৰিব লগা নহ'ল, কোনো গোষ্ঠীগত সংঘৰ্ষ, কোনো ভাতৃগত সংঘৰ্ষ, কোনো ধৰণৰ এনেকুৱা ঘটনা সেই 5টা বছৰত দেখিবলৈ পোৱা নাছিলে। এইটোকে এটা শান্তিৰ আধাৰ কৰি ভাৰত চৰকাৰ অসম চৰকাৰ বিভিন্ন সময়ত যেতিয়া সভা সমিতিবিলাক হৈছে মেল মিটিংবিলাক হৈছে কেন্দ্ৰীয় নেতৃত্বই আহি বড়োলেণ্ডৰ শান্তিৰ কথা কৈছে, ৰাজ্যৰ নেতৃত্বই বড়োলেণ্ডৰ শান্তিৰ কথা কৈছে আৰু সেইটো একপক্ষীয় নহয়।
ইটো বড়ো সংগ্ৰামীসকলে যেতিয়া ভাবিলে যে শান্তি আহিব লাগে, আমিও উন্নয়নৰ ফালে আগবাঢ়ি যাব লাগে, আমাৰ অঞ্চলটো আগবাঢ়ি যাব লাগে, শান্তি চুক্তি কৰাৰ পিছত সেই পৰিৱেশ আহিল। ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ গেপ ফিলিং কৰিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰায় 4টা দশক ধৰি 5টা দশক ধৰি আমাৰ অঞ্চলত যিহেতু ডেভেলপমেণ্ট হোৱা নাই, সেই ডেভেলপমেণ্ট গেপবিলাক ফিল আপ কৰিবলৈ UPPLৰ চৰকাৰৰ সময়ত আমি চেষ্টা কৰিছিলোঁ। আৰু সেই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পুঁজিবিলাক যেনেকৈ আহিব লাগে, এইটো যিমান ষ্ট্ৰীমলাইন কৰিব লাগে, এইটো আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইকাৰণে আন্তঃগাঁথনিৰ ক্ষেত্ৰতো বড়োলেণ্ডত যোৱা 5টা বছৰত এটা ভিজিবল চেঞ্জ আপোনালোকে দেখিবলৈ পাইছে। শিক্ষা অনুষ্ঠানবিলাকত এটা আপুনি ভিজিবল চেঞ্জ দেখিবলৈ পাইছে। ৰাস্তা ঘাট দলং নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে এটা ভিজিবল চেঞ্জ দেখিবলৈ পাইছে। ইভেন ধৰ্মীয় অনুষ্ঠানবিলাকক, সাংস্কৃতিক অনুষ্ঠানবিলাকতো আপোনালোকে এটা চেঞ্জ দেখিবলৈ পাইছে। আমাৰ অঞ্চলত বসবাস কৰা কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবোৰে নিজৰ ৰীতি নীতি সংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে বহুত ষ্ট্ৰাগল কৰি আছিলে। আমাৰ চৰকাৰ অহাৰ পিছত এই 26টা জনগোষ্ঠীৰ নিজৰ যি জাতীয় উৎসৱ, নিজৰ যি জাতীয় সংস্কৃতি, এইবিলাক ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে আমি চৰকাৰে ডাইৰেক্টলি তেখেতসকলক সহায় কৰিছিলোঁ। আৰু সেইকাৰণে আজি বড়োলেণ্ডত অন্তত প্ৰত্যেকটো জনগোষ্ঠীয়ে সপোন দেখা আৰম্ভ কৰিছে, এটা বিশ্বাস ঘূৰাই পাইছে যে আমি যদি অলপ আগবাঢ়ি যাওঁ, ৰাজনীতিকভাৱে সচেতন হওঁ যে আমাৰো জনগোষ্ঠীটো সদায় জীয়াই থাকিব, আমাৰ পৰিচয়, অস্তিত্ব, ভাষা, সংস্কৃতি জীয়াই থাকিব। এই বিশ্বাস আজি জনগোষ্ঠীৰ মাজত বড়োলেণ্ড অঞ্চলত ঘূৰি আহিছে। আৰু ইয়াৰ কাৰণে এইটোৱে আমি কৈছোঁ UPPL মডেলৰ ৰাজনীতি।